হেল্ল' ষ্টুডেণ্টছ, তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম টপাৰ্ছ একাডেমিলৈ। আজি আমি পঢ়িম চলিবিলিটিৰ কথা। ঠিক আছে, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিকছ। ঠিক আছে, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক হয় বৰ্ডৰ কাৰণে। ঠিক আছে, এইটোৰ পৰা হেনৰি লছ মানে চলিবিলিটি আণ্ডাৰতে আহে হেনৰিজ ল'। তো হেনৰিজ ল'ৰ পৰা এটা নহয় এটা কুৱেশ্যন আহিবই। তো এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় বৰ্ডছৰ কাৰণে। তো আমি এইটো ভালকৈ পঢ়িব লাগিব। ঠিক আছে, তো এতিয়া আমি ফাৰ্ষ্ট চলিবিলিটিৰ কথা পঢ়িম। চলিবিলিটি পঢ়ি থাকোঁতে আমি তাতে পাম হেনৰিজ ল'। ঠিক আছে, চলিবিলিটি নামটো শুনি কেনেকুৱা লাগিছে? চলিউবল, এবিলিটি, দুটা ৱৰ্ড লাগি থকা নিচিনা লাগিছে নাই? কি চলিউবল প্লাছ এবিলিটি। ঠিক আছে, এটা বস্তুৱে চলিউবল কৰিব পৰা এবিলিটিটোকে তাৰ চলিবিলিটি বুলি কয়। ঠিক আছে, এতিয়া আমি ফাৰ্ষ্ট এটা ডে টু ডে লাইফত দেখি থকা এক্সাম্পল চাওঁ। ঠিক আছে, এইপিনে চালোঁ এটা কি ল'লোঁ, আমি বিকাৰ ল'লোঁ। বিকাৰ নহয়, আমি ঘৰত গ্লাছ লৈছোঁ। ঠিক আছে, এবাৰ ঘৰত ক'ত বিকাৰ থাকে হয় নাই? তো ঘৰত কি থাকে? গ্লাছ থাকে। তাতে আমি ল'লোঁ H2H। কেনেকুৱা OH? এইটো H2H মানে কি? পানী। H2H। ঠিক আছে, কিছুমানে এই OH-টো দেখি কি বুলি ভাবিব? কিছুমানে ভাবিব এইটো এলকহল, এইটো খালেও নিচা ধৰে বুলি ভাবিব। পানী খালেও নিচা ধৰে। তেওঁলোকক কৈ দিবা কাৰ্বনৰ লগত লাগি থাকিলেহে OH-টোক আমি এলকহল বুলি কওঁ। ঠিক আছে, তো ইয়াত হাইড্ৰজেনৰ লগতহে লাগি আছে, আমি ইয়াক H2O বুলি ক'ম। ঠিক আছে, তো হ'ল আমি কি ল'লোঁ? পানী ল'লোঁ। কিমান ল'লোঁ? 250 ml ল'লোঁ। ঠিক আছে, এপোৱা। ঠিক আছে, আমি নৰ্মেলি 250 ml-টোক এপোৱা বুলি কওঁ। তাতে আমি কি কৰিলোঁ? এতিয়া কি কৰিম? এইখন আমাৰ কি হয়? এইটো লালিপপ নেকি? এইখন চামুচ। ঠিক আছে, চামুচখনত আমি কি কৰিলোঁ? চেনি ল'লোঁ। চেনি 1 চামুচ লৈ ইয়াত কি কৰিলোঁ? দি দিলোঁ। ঠিক আছে, চেনিখিনি আমি পানীখিনিত দি দিলোঁ। পানীখিনিত দি কৰিলোঁ কি কৰিলোঁ? মিক্স কৰি দিলোঁ। মানে এনেকৈ চামুচখন ঘূৰাই আমি কি কৰিলোঁ? চেনিখিনি পানীখিনিত। ঠিক আছে, চেনিখিনি পানীখিনিত আমি মিক্স কৰি দিলোঁ। দেখিলোঁ যে অকণমান দেৰি পিছত দেখিলোঁ যে চেনিৰ পাৰ্টিকেলছবিলাক নাইকিয়া হৈ গ'ল। ঠিক আছে, চেনিখিনি নাইকিয়া হৈ গৈছে মানে কি? চেনিখিনি কি হ'ল? দ্ৰৱীভূত হ'ল মানে কি? ডিজল্ভ হৈ গ'ল। ঠিক আছে, তো এতিয়া কি আহিলে? আকৌ আমি আৰু 1 চামুচ চেনি ল'লোঁ। আকৌ দিলোঁ, আকৌ মিক্স কৰিলোঁ, আকৌ ডিজল্ভ হৈ গ'ল। ঠিক আছে, তো এনেকৈ কৰি থাকোঁতে কি হৈছে বাৰু? আমি যেতিয়া মানে চেনিখিনি দি ডিজল্ভ কৰি আছোঁ, আমি কি কৰিছোঁ? আমি যেতিয়া ডিজল্ভ কৰিছোঁ তেতিয়া চেনিখিনিৰ কনচেনট্ৰেশ্যনটো কি হৈছে? চলিউশ্যনটো কি হৈছে? বাঢ়িছে নে কমিছে? বাঢ়িছে হয় নাই? তো চোৱা, আমি কি কৰিছোঁ? চেনিখিনি ক'ত দিছোঁ? পানীত দিছোঁ, আৰু চেনিখিনি আমাৰ চলিউট, পানীখিনি আমাৰ চলভেণ্ট। তো কি হৈছে? মিক্স হৈ গৈছে হয় নাই? তো এতিয়া আমি দেখিলোঁ যে when we dissolve, solute ক'ত? in solvent হয় নাই? চলভেণ্টত আমি যেতিয়া চলিউট এড কৰিছোঁ বা ডিজল্ভ কৰিছোঁ হয় নাই, তেতিয়া কি হৈছে? the concentration of solute increases. ঠিক আছে, চলিউটৰ কনচেনট্ৰেশ্যন কি হৈছে? ইনক্ৰিজ কৰিছে। ঠিক আছে, when we dissolve solute in solvent the concentration of solute increases. তো আমি জানোৱেই কি, আমি যেতিয়া চলিউটটো এড কৰোঁ চলিউশ্যনত, তো চলিউটৰ কি হয়? কনচেনট্ৰেশ্যনটো বাঢ়ি যায়। তো আমি কি ক'লোঁ? সেইটোকে আমি সেই প্ৰচেছটোকে আমি আকৌ ডিজলিউশ্যন বুলি কওঁ। ঠিক আছে, মানে আমি চলিউটটো কি কৰি আছোঁ? ডিজল্ভ কৰি আছোঁ। তো এই প্ৰচেছটোকে আমি ডিজলিউশ্যন বুলি কওঁ। হ'ল, এতিয়া কি হ'ল? আমি যেতিয়া 2 চামুচ চেনি দিলোঁ তেতিয়া দেখিলোঁ যে ভালকৈ ডিজল্ভ হৈ গৈছে, চব পাৰ্টিকেলছ একদম নাইকিয়া হৈ গৈছে। মানে কি? আমি দেখা নাই চেনি পাৰ্টিকেলছখিনি। ঠিক আছে, যেতিয়া আমি কি কৰিলোঁ? যেতিয়া আমি 3rd চামুচ চেনি এড কৰিলোঁ,
থাৰ্ড চামুচ চেনি এড কৰোঁতে কি হ'ল দেখিলোঁ যে যিমান মিক্স কৰাৰ পিছতো যিমান চামুচখনে এনেকৈ ঘূৰাই আছে ঠিক আছে বাজি আছে তলং তলং গ্লাছটোত লাগি চামুচখন হ'লেও কি হ'ব নহ'ব ঠিক আছে ডিজল্ভ নহ'ব কিয় নহয় কাৰণ ই যিমানখিনি মেক্সিমাম ডিজল্ভ কৰিব পাৰিছিলে সিমানখিনি কৰিলেই আৰু নোৱাৰে আৰু কৰিব তো সেইটোৱে হৈ গ'ল আমাৰ সলিউবিলিটি কিবা খেলি মেলি লাগিছে নেকি তো চোৱা ডেফিনেশ্যনটো চোৱা তেতিয়া সব খেলি মেলি দূৰ হৈ যাব ডেফিনেশ্যনটোৱে কয় যে it is the maximum amount of substance ঠিক আছে it is the maximum amount of substance আমি কি সাবস্টেন্স ডিজলভ কৰোঁ আমি সলিউট ডিজলভ কৰোঁ হয় নাই তো আমি কিনাৰত লিখি দিলোঁ সলিউট that can be dissolved in a specific amount of কি solvent হয় নাই আমি ক'ত এড কৰোঁ আমি সদায় সলিউটখিনি সলভেণ্টত এড কৰোঁ ঠিক আছে তো সলিউশ্যন বনাওঁ তেতিয়া হয় নাই তো এইটো লিখি দিলোঁ ইয়াতে given temperature and pressure ঠিক আছে আমাক এটা ফিক্স কি দিয়া আছে প্ৰেছাৰ আৰু টেম্পাৰেচাৰ দিয়া আছে তেতিয়া কি হ'ল তেতিয়া এখিনি মানে সলভেণ্টত যিমানটো মেক্সিমাম সলিউট এড হ'ব পাৰে তো সেই এমাউণ্টটোকে আমি কি বুলি কওঁ সলিউবিলিটি বুলি কওঁ সলিউবিলিটি ইউনিট ঠিক আছে ইউনিটকেইটা লিখা ইউনিট কেনেকুৱা হ'ব পাৰে গ্ৰাম পাৰ লিটাৰ হয় নাই কিমান গ্ৰাম 1 লিটাৰ সলভেণ্টত আমি কি ডিজলভ কৰিব পাৰিম মেক্সিমাম সেইটো ঠিক আছে গ্ৰাম পাৰ লিটাৰ বা গ্ৰাম পাৰ মিটাৰ কিউব ঠিক আছে এইকেইটা কিহৰ ভলিউমৰ ইউনিট ঠিক আছে হ'ল তেনেকুৱাবিলাক হ'ব পাৰে আৰু আমি যদি গেছ ডিজলভ কৰিব বিচাৰোঁ ঠিক আছে আমি যদি গেছ ডিজলভ কৰিব বিচাৰোঁ তেতিয়া কি হ'ব আমি যদি গেছ ডিজলভ কৰিব বিচাৰোঁ ঠিক আছে গেছৰ কাৰণে আমাৰ এটা বেলেগ ইউনিট আছে ঠিক আছে আমি মোল ফ্ৰেকশ্যন অফ গেছেদি আমি কি কৰোঁ আমি সলিউবিলিটি অফ গেছটো কি কৰোঁ ডিফাইন কৰোঁ ঠিক আছে আমাৰ সলিউবিলিটি অফ গেছৰ ইউনিটটো কি মোল ফ্ৰেকশ্যন অফ দা গেছ ঠিক আছে তো এইখিনি আমি ভালকৈ পঢ়িম ঠিক আছে তো যেতিয়া আমাৰ হেনৰিজ ল আহিব হেনৰিজ এছাই আহিব আমাক ঠিক আছে হেনৰিজ এছাই আমাক সব ক্লিয়াৰ কৰি দিব ঠিক আছে তো ডিজলিউশ্যন বুজি পালা সলিউবিলিটি বুজি পালা ঠিক আছে তো কন্টিনিউ কৰোঁ তো এতিয়া সলিউবিলিটি ডিজলিউশ্যন হৈ গ'ল ঠিক আছে আমাৰ নেক্সট কি আহিব এতিয়া নেক্সট এই সলিউবিলিটি কৈ আছোঁ সলিউবিলিটিটো একচুৱেলি ডিপেণ্ড কাৰ ওপৰত কৰিব ঠিক আছে তো আমি এতিয়া কিহৰ বিষয়ে পঢ়িম ফেক্টৰছ এফেক্টিং সলিউবিলিটি ঠিক আছে আমি এনচিইআৰটিত যে যিকেইটা ফেক্টৰছ আছে সেইকেইটা আমি এতিয়া ভালকৈ পঢ়িম ঠিক আছে ফেক্টৰছ আমাৰ ফাৰ্ষ্ট ফেক্টৰটো কি জানা নাই আমাৰ সলিউট আৰু সলভেণ্টৰ নেচাৰ ঠিক আছে মানে কি মোক যদি সোধা ছাৰ আপুনি যে ক'লে সলিউট আৰু সলভেণ্টৰ নেচাৰ আমি কি বুজি পাম ৰ'বা মই লিখি লৈছোঁ তাৰপিছত বুজাই আছোঁ ঠিক আছে নেচাৰ লিখি ল'ব লাগিব ফাৰ্ষ্ট নেচাৰ অফ সলিউট এণ্ড সলভেণ্ট তোমালোকে যদি অকণমান পঢ়া শুনা কৰা নিশ্চয় এনচিইআৰটিখনত এটা লাইন পাবা এনচিইআৰটিখন যদি ভালকৈ পঢ়িছা তেতিয়া তাত এটা লাইন পাবা লাইক ডিজলভছ লাইক পঢ়িছা নাই এনচিইআৰটিখন পঢ়ি পাইছা নে নাপাইছা নাই পোৱা যদিও বাৰু কেছ নাই চোৱা এনচিইআৰটিত এটা লাইন আছে লাইক ডিজলভছ লাইক ঠিক আছে মানে কি মানে
লাইক মানে কি পলাৰ আৰু নন পলাৰৰ কথা কৈ আছো, ঠিক আছে। পলাৰ আৰু নন কি এইবিলাক কি মই যদি কওঁ লাইক ডিজলভ লাইটছ মানে কি পলাৰ যদি সলভেন্ট হয় তেতিয়া পলাৰ সলিউটক কি কৰিব, সি ডিজলভ ভালকে কৰিব। স্যাৰ পলাৰ সলভেন্ট কি বস্তু? এতিয়া পলাৰ সলভেন্ট এই যে আমি চেনিখিনি কিহত মিক্স কৰিছিলোঁ? পানীত। চোৱা H2 ইয়াৰ ডাইপোল মোমেন্ট 0 নহয়, এইটোতো জানা। নন পলাৰ সলভেন্ট কি বস্তু? নন পলাৰ সলভেন্ট এতিয়া যিখিনি ডাইপোল মোমেন্ট 0 তেনে পলাৰ আৰু নন পলাৰ কি ইটোৰ অপোজিট নহয় জানো? যদি পলাৰত কি হয় ডাইপোল মোমেন্ট থাকে তেনে নন পলাৰত কি হ'ব? ডাইপোল মোমেন্ট নাথাকে। তেনে নন পলাৰ সলভেন্ট কেনেকুৱা হ'ব? বেঞ্জিনটো সলভেন্ট যদি লওঁ কি হ'ব স্যাৰ? বেঞ্জিনটো দেখোন ডাইপোল মোমেন্ট 0 হয় নাই? তো বেঞ্জিনটো কি হ'ল তেনে নন পলাৰ সলভেন্ট, ঠিক আছে। তো এতিয়া যদি পলাৰ সলভেন্টত আমি পলাৰ সলিউট এড কৰোঁ, পলাৰ সলিউট কি বস্তু? এতিয়া পলাৰ সলিউট নাজানা নেকি? পলাৰ সলিউটটো হ'ল তোমাৰ ধৰা কি আমি কি ল'ব পাৰোঁ পলাৰ সলিউট হিচাপে? যিটোৰ কি ডাইপোল মোমেন্ট কি হ'ব পাৰে? ডাইপোল মোমেন্ট যাৰ 0 নহয়, তো সেইকেইটাই পলাৰ আমাৰ পলাৰ সলিউট কি? এক্সাম্পল যিবিলাক আয়নিক কম্পাউণ্ডছ, ঠিক আছে, সেইবিলাক আমাৰ পলাৰ সলিউট হয়। আয়নিক কম্পাউণ্ডছ এইটোতো ক'ৰবাত শুনিছা হয় নাই? শুনিছো লাগিছে হয় নাই? ছডিয়াম ক্লৰাইড কি হয় এইটো? নিমখ যে ঘৰত যে খাওঁ আমি নিমখ, সেইটো নহয়, ঠিক আছে। ছডিয়াম ক্লৰাইড সেইটোৱে হয় নাই? হ'ল। তাৰপিছত নন পলাৰ সলভেন্ট বেঞ্জিন। নন পলাৰ সলিউট কি হ'ব পাৰে? তোমালোকে কাৰ্বন টেট্ৰাক্লৰাইড শুনিছা নাই? CCl4। গ্লুকোজ শুনিছা? এইবিলাকে কি হ'ল নন পলাৰ সলভেন্ট, ঠিক আছে। তো এতিয়া তোমালোকৰ মনত ডাউট আহিব পাৰে চেনিটো কেনেকুৱা বস্তু? চেনিত কি থাকে? গ্লুকোজ থাকে হয় নাই? তো চেনিটো কি হ'ব এতিয়া? নন পলাৰ নে পলাৰ? চেনিটো ছাৰ নন পলাৰ। ৱাটাৰটো কি? ৱাটাৰটো ছাৰ পলাৰ। এতিয়া নন পলাৰত দেখোন পলাৰ ডিজলভ হৈ গৈছে। চৰি নন পলাৰটো ক'ত ডিজলভ হৈছে? পলাৰত হয় নাই? তো তোমালোকে মোক এতিয়া সুধিব পাৰা ছাৰ চেনিটো কি বস্তু? তেনে চেনিটোতো নন পলাৰ হয়, তেনে পলাৰত কিয় ডিজলভ হ'ল? মই তেতিয়া কি বুলি উত্তৰ দিম? মোৰ ওচৰতো এটা উত্তৰ আছে তোমালোকৰ প্ৰশ্নটো। মই ক'ম যে তোমালোকে বস্তু এটা জানিব লাগিব। তোমালোকে ক'লা কি বস্তু? মই তেতিয়া আকৌ ক'ম তোমালোকে ইউনিভাৰ্চেল সলভেন্ট কি বস্তু সেইটো জানিব লাগিব। আৰে ছাৰ ইউনিভাৰ্চেল সলভেন্টটোতো H2O আছিলে হয় নাই? H2O-টোকেতো আমি ইউনিভাৰ্চেল সলভেন্ট বুলি কওঁ। তো ইয়াত পলাৰ নন পলাৰ অকণমান কষ্ট কৰিলে চব মানে কি হৈ যাব? ডিজলভ হৈ যাব হয় নাই? তো H2O-টো আমাৰ কি? ইউনিভাৰ্চেল কনষ্টেন্ট, ইউনিভাৰ্চেল সলভেন্ট, ঠিক আছে। ইউনিভাৰ্চেল সলভেন্ট। তো পানীত কি হ'ব? পলাৰ নন পলাৰ অকণমান কষ্ট কৰিলে মানে চব বস্তুৱে ডিজলভ হৈ যাব, ঠিক আছে। হ'ল। তো ফাৰ্ষ্ট কথাটো কি বুজি পালা? ফাৰ্ষ্ট ফেক্টৰটো কি আমাৰ? নেচাৰ অফ সলিউট এণ্ড সলভেন্ট। মানে কি লাইক ডিজলভছ লাইক। পলাৰ সলভেন্ট হ'লে কাক ডিজলভ কৰিব? পলাৰ সলিউটক। নন পলাৰ সলভেন্ট হ'লে কাক ডিজলভ কৰিব? নন পলাৰ সলিউট হ'ব লাগিব হয় নাই? হ'ল। তাৰপিছত এতিয়া ছেকেণ্ড ফেক্টৰটো তোমালোকে যদি ডেফিনেশ্যনটো চোৱা, ডেফিনেশ্যনটোত মই কৈছিলোঁ লাষ্টত কৈছিলোঁ যে এটা গিভেন টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ। তেনে ছাৰ টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব চাগে? অবভিয়াছলি কৰিব। চোৱা এতিয়া টেম্পাৰেচাৰৰ ওপৰত কেনেকৈ ডিপেণ্ড কৰিব? টেম্পাৰেচাৰৰ ওপৰত আকৌ কেনেকৈ ডিপেণ্ড কৰিব? এতিয়া চাবা দেই, এটা বিক্ৰিয়া মানে কি এটা ৰিয়েকশ্যন আমাৰ মানে কি এটা আমি হিট দিবলগীয়াও হ'ব পাৰে বা ৰিয়েকশ্যনটোত হিট ৰিলিজ হ'বও পাৰে। আমি যেতিয়া ৰিয়েকশ্যনটোক হিট দিওঁ সেইটোক আমি কি বুলি কওঁ? সেই ৰিয়েকশ্যনটোক আমি কওঁ কি বুলি? অসমীয়াত কয় তাপগ্ৰাহী, ইংৰাজীত কয় এণ্ডোথাৰ্মিক, ঠিক আছে। যিটোৱে হিটটো লৈছে, যিটো ৰিয়েকশ্যনত মানে হ'বলৈ হিট লাগে আৰু যিটো ৰিয়েকশ্যন হ'বলৈ
মানে কি হিট নালাগে, আমি কি হয় হিটটো তাহাঁতি নিজেই উলিয়াই দিয়ে, মানে কি তাপৱৰ্জি, তো এক্সোথাৰ্মিক বুলি কয়। ঠিক আছে, যদি এটা ৰিয়েকশ্যন এণ্ডোথাৰ্মিক হয়, হিট কি কৰিব এণ্ডোথাৰ্মিকত, হিট এবজৰ্ব কৰিব, হয় নাই, হিট এবজৰ্বছ। ঠিক আছে, হিট কি কৰে এবজৰ্ব কৰে, মানে কি এই ৰিয়েকশ্যনটো হ'বলৈ যদি আমি হিট দিওঁ তো ৰিয়েকশ্যনটো ভালকৈ হ'ব, হয় নাই। তাৰপিছত আহিলে আমাৰ এইটো এক্সোথাৰ্মিক। এক্সোথাৰ্মিক মানে কি কৰিব, ই কি কৰিব, যদি এণ্ডোথাৰ্মিকে হিট এবজৰ্ব কৰে, এক্সোথাৰ্মিকে কি কৰিব, হিট ৰিলিজ কৰিব। ঠিক আছে, হিট ৰিলিজ কৰিব। তো আমি যদি এই ৰিয়েকশ্যনটোক কি দিওঁ, হিট দিওঁ, তো ৰিয়েকশ্যনটো কি হ'ব, ভালকৈ নহ'ব। ঠিক আছে, হ'ল। এতিয়া আমি যে ৰিয়েকশ্যন কৈ আছোঁ, আমি কি মানে কোনটো ৰিয়েকশ্যনৰ কথা কৈছোঁ, আমি এটা জানো যে আমাক কি হয়, সলিউট প্লাছ সলভেণ্ট আমাক কি দিয়ে, কি দিয়ে, সলিউশ্যন এটা দিয়ে, হয় নাই, সলিউশ্যন এটা দিয়ে। তো এই প্ৰচেছটো সলিউট প্লাছ সলভেণ্ট গিভছ আছ কি সলিউশ্যন। তো এই প্ৰচেছটোত যদি হিট ৰিলিজ হয়, হিট ৰিলিজ হয়, তেতিয়া যদি আমি হিট দিওঁ, ৰিয়েকশ্যনটো কেনেকুৱা হ'ব, ৰিয়েকশ্যনটো মানে কি ভালকৈ নহ'ব, মানে কি সলিউবিলিটি কমি যাব। তো এক্সোথাৰ্মিকত কি হ'ল, আমি যেতিয়া টেম্পাৰেচাৰ দিলোঁ, টেম্পাৰেচাৰ যেতিয়া আমি ইনক্ৰিজ কৰিলোঁ, তেতিয়া কি হ'ব, সলিউবিলিটি ডিক্ৰিজেছ। ঠিক আছে, মানে কি সলিউটটো সলভেণ্টত বেছি ভালকৈ কি হ'ব, ডিজলভ নহ'ব। যদি আমি এণ্ডোথাৰ্মিকত চাওঁ, এণ্ডোথাৰ্মিক যদি সলিউট প্লাছ সলভেণ্ট গিভছ আছ সলিউশ্যন, এই প্ৰচেছটোত যদি আমাক কি লাগে, হিট লাগে, তেতিয়া কি হ'ব, তো সলিউবিলিটি কি হ'ব, আমি যদি টেম্পাৰেচাৰ দিছোঁ টেম্পাৰেচাৰ, তেতিয়া এই ৰিয়েকশ্যনটো ভালকৈ হ'ল, এতিয়া সলিউবিলিটি ইনক্ৰিজ কৰিব। আমি টেম্পাৰেচাৰ বঢ়াই দিলোঁ, এতিয়া কি হ'ব, সলিউবিলিটি ইনক্ৰিজেছ। ঠিক আছে, সলিউবিলিটি ইনক্ৰিজেছ। ঠিক আছে, এতিয়া এক্সাম্পল লাগে বোলে, তোমালোকে মোক ক'লা, ছাৰ আপুনিতো কৈ আছে এইবোৰ আমি দেখিয়ে নাই পোৱা। মই ক'লোঁ কেমেষ্ট্ৰি সদায় লাগি থকা বস্তুৰ ওপৰতে মানে আধাৰিত। তো তোমালোকে ক'লা ছাৰ তেনে কওকচোন এনেকুৱা কিবা এটা এক্সাম্পল মোক। তেতিয়া মই ক'লোঁ, তুমি যদি এণ্ডোথাৰ্মিক প্ৰচেছৰ এটা এক্সাম্পল বিচাৰি আছা, মই কি ক'ম, আমি যদি পানীত কি কৰোঁ, ঠাণ্ডা পানীত কি কৰোঁ, এনেকুৱা নহয়, আমি যদি এই যে এনেকৈ আহে বস্তুটো কি মনত আছে, আমি যে কওঁ চূণ বুলি, চূণ চিনি পোৱা, লাইন। ঠিক আছে, লাইন বা চূণ। ঠিক আছে, আমি যেতিয়া ঠাণ্ডা পানী এইখিনিত চূণ দিওঁ, তেতিয়া কি হয়, তামোল খোৱা মানুহবিলাকেতো গম পাইছে, চূণ চাদা দি যিখিনিয়ে খায়, তাত কি হয়, এই আমি যেতিয়া ঠাণ্ডা পানীত দি দিছোঁ চূণখিনি, তেতিয়া হিট ৰিলিজ হয়, হয় নাই। তো হিট ৰিলিজ হয়, এইটো কেনেকুৱা প্ৰচেছ, এইটো এক্সোথাৰ্মিক প্ৰচেছ, হয় নাই। তো এতিয়া এই চূণখিনিকে যদি আমি পানীখিনি গৰম কৰি দিওঁ, মানে কি আমি গৰম পানীত যদি এই চূণখিনি দিবলৈ বিচাৰোঁ, তেতিয়া কি হ'ব, ছাৰ আপুনিতো কৈছিলে এক্সোথাৰ্মিক প্ৰচেছত যেতিয়া আমি টেম্পাৰেচাৰ বঢ়াওঁ, তেতিয়া সলিউবিলিটি ডিক্ৰিজ কৰে। তো আমি কি পাম, চূণখিনি যে এই গৰম পানীখিনিত কি হ'ব, ভালকৈ মিক্স নহ'ব, মানে কি ভালকৈ ডিজল্ভ নহ'ব, মিক্স হোৱাটো ডিজল্ভ হোৱাটো বেলেগ দেই। তো ভালকৈ কি হ'ব, ডিজল্ভ নহ'ব, মানে ডিজল্ভ নহ'বই, ৰিয়েকশ্যনটো নহয়, হয় নাই। তো এক্সোথাৰ্মিকৰ সেইটো উদাহৰণ পাই গ'লা।
আকৌ মোক ক'লা এণ্ডোথাৰ্মিকৰ চাৰ দিয়ক আকৌ, অকল এক্সোথাৰ্মিকক দিলে নহ'ব নহয়, এক্সোথাৰ্মিকৰ উদাহৰণ হে, এণ্ডোথাৰ্মিকটো কি মাহীমাকৰ গোটেই কিনি হয় নাই? তো এইটো চোৱা, এতিয়া কি হ'ল এণ্ডোথাৰ্মিকৰ উদাহৰণ যদি চাবলৈ যাওঁ আমি যেতিয়া চুগাৰ এড কৰোঁ, চুগাৰ ঠিক আছে, চুগাৰ এড কৰোঁ তেতিয়া নৰ্মেলি যেতিয়া আমি ঠাণ্ডা পানীখিনিত এড কৰোঁ চুগাৰ, তেতিয়া কি হয় আমি বহুত মিক্স কৰিব লাগে, এনেকৈ ঘূৰাই থাকিব লাগে, ঘূৰাই ঘূৰাই হাত বিষাই যাবগৈ ঠিক আছে। কিন্তু আমি যেতিয়া গৰম পানী লওঁ তেতিয়া কি হয়, তেতিয়া চেনিখিনি অকণমান কম কষ্ট কৰিলে কি হৈ যায়, মিক্স হৈ যায়। তো এইটো হৈ গ'ল কাৰ উদাহৰণ, এইটো হৈ গ'ল এণ্ডোথাৰ্মিক। মানে কি মই কি ক'লোঁ যে এতিয়া এণ্ডোথাৰ্মিক মানে কি, এতিয়া কি হ'ব, যেতিয়া আমি টেম্পাৰেচাৰটো বঢ়াই দিম, টেম্পাৰেচাৰটো বঢ়াই দিয়াৰ লগে লগে কি হ'ল, সলিবিলিটি ইনক্ৰিজ কৰিলে। ইয়াত কি হ'ল, ইয়াত টেম্পাৰেচাৰ বঢ়ালে সলিবিলিটি ডিক্ৰিজ কৰিলে ঠিক আছে। এতিয়া টেম্পাৰেচাৰৰ কথাটো হৈ গ'ল। এতিয়া মোক ক'লা ছাৰ আপুনি যে কৈছিলে প্ৰেছাৰৰ ওপৰত ডিপেণ্ড কৰে, পঢ়াব লাগিব, চব পঢ়াব লাগিব, বৰ্ডৰ কাৰণে চব ইম্পৰ্টেণ্ট ঠিক আছে। তো সেইটোও কৰিম আমি। এতিয়া আমাৰ এতিয়া থাৰ্ড ফেক্টৰটো আহিলে কি, প্ৰেছাৰ। থাৰ্ড ফেক্টৰটো আহিলে প্ৰেছাৰ। এইটো কেনেকুৱা প্ৰেছাৰ ঘৰৰ মানুহখিনিয়ে যে কৈ থাকে তোমালোকক পঢ় বুলি, সেই তেনেকুৱা প্ৰেছাৰটো নেকি? এই তেনেকুৱাই বস্তু, অকণমান চাবা নিজৰ লগত ৰিলেট কৰিব পাৰিবা, চাবা দেই। তোমালোকে কোৱা, যিখিনিয়ে পঢ়িয়ে থাকে সেইখিনিয়ে কাকো প্ৰেছাৰ দিয়ে জানো? প্ৰেছাৰ দিলেও তাহাঁতক কিবা প্ৰেছাৰ কি বুলি দিব হয় নাই? তো যিখিনি ষ্টুডেণ্টে ভালকৈ পঢ়ি থাকে সেইখিনিৰ ওপৰত কেছ নাই মানে। আমি এতিয়া চাওঁ সলিড আৰু লিকুইড যদি চাওঁ, ইহঁতক কম্প্ৰেছ কৰিবলগীয়া ইমান একোৱেই নাথাকে। চোৱা সলিডক কি কম্প্ৰেছ কৰিবা, লিকুইডক অকণমান কম্প্ৰেছ কৰিব পাৰিবা, ইহঁতৰ কি কম্প্ৰেছ কৰিবলৈ একোৱেই নাই হয় নাই? কম্প্ৰেছ কৰিবলৈ একোৱেই নাই, ইহঁতক আমি কি প্ৰেছাৰ দি কম্প্ৰেছ কৰিবলৈ একোৱেই নাই ঠিক আছে। মানে কি সলিডটো অলৰেডি কম্প্ৰেছড হৈয়ে থাকে আৰু তাক কম্প্ৰেছ কৰিব নাই, লিকুইডটো অকণমান পাৰি। কিন্তু আমি জানো যে আমাৰ মাৰ্কেটত কি আছে, গেছ আছে ঠিক আছে। আমাৰ কেমেষ্ট্ৰিৰ মাৰ্কেটখনত গেছ বুলি কোৱা এটা ষ্টেট আছে ঠিক আছে। গেছখিনিক আমি কি কৰিম, আমি হাইলি কম্প্ৰেছ কৰিব পাৰিম হয় নাই? আমি কম্প্ৰেছ কৰিব পাৰোঁৱে কিন্তু ঠিক আছে, কম্প্ৰেছ কৰিব পাৰোঁ নাই? পাৰোঁ। তো চোৱা এতিয়া মানে কি, আমি যেতিয়া সলিড বা লিকুইড হ'ব, সলিড বা লিকুইড কি কাৰ কথা কৈ আছোঁ, সলিউটৰ কথা, তেতিয়া প্ৰেছাৰটোৱে ইমান একো ৰোল মানে কি প্লে নকৰে ঠিক আছে। প্ৰেছাৰৰ কথা ইমান নাহে মানে ঠিক আছে। কিন্তু যেতিয়া গেছৰ কথা যাম, গেছৰ সলিউবিলিটি ইন লিকুইড যদি চাওঁ, সলিউবিলিটি অফ গেছ ইন লিকুইড ঠিক আছে, তেতিয়া কি হ'ব, প্ৰেছাৰটোৱে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ঠিক আছে। এতিয়া তোমালোকে মোক সুধিব পাৰা, ছাৰ আপুনি কৈছে গেছ কি হৈছে, মানে কি গেছ আমি সলভেণ্টত কি কৰি আছোঁ, মানে কি ডিজলভ কৰি আছোঁ। এক্সাম্পল দিয়ক মোক। মই ক'লোঁ তুমি যে এই গৰমত, গেলা গৰমত কি খোৱা, দোকানলৈ গৈ ক'বা যে দাদা ঠাণ্ডা এটা দিয়ক, কাৰ্বনেটেড ৱাটাৰ খোৱা নাই নোখোৱা? তাত কি থাকে, তাত CO2 গেছটো এইখিনিৰ লগত সলিউবল কৰি থোৱা থাকে ঠিক আছে। সেইকাৰণে কি স্প্ৰাইটটো যদি খোৱা, স্প্ৰাইটটো সদায় কেনেকুৱা অৱস্থাত খাই ভাল লাগে, যেতিয়া একদম ঠাণ্ডা হৈ থাকে। এবাৰ স্প্ৰাইটখিনি অকণমান গৰম হৈ গ'ল, মানে কি নৰ্মেল কণ্ডিশ্যনত আমি থৈ দিলোঁ, স্প্ৰাইটখিনি নৰ্মেল কণ্ডিশ্যনলৈ যেতিয়া আহি গ'ল ঠিক আছে, তেতিয়া কি হ'ল স্প্ৰাইটৰ টেষ্টটো কমি গ'ল। কিয় হ'ল, এইবিলাক চব আমি এতিয়া পঢ়িম ঠিক আছে। ফাৰ্ষ্ট আমি এই গেছৰ কথাটো ভালকৈ পঢ়ি লওঁ দেই। এই ছ'ডাৰ কথাটো মই একদম ক'ম তোমালোকক, এই ভিডিঅ'টোতে ক'ম, প্ৰমিছ মই ঠিক আছে।
তো এতিয়া আহিলে গেছৰ কথা। গেছটো কি হ'ল এতিয়া কম্প্ৰেছ কৰিব পাৰোঁ, ঠিক আছে। তো প্ৰেছাৰ দি আমি কম্প্ৰেছ কৰিব পাৰোঁ গেছৰ, হ'ল। এতিয়া আমি এইপিনে চাম কি চাম এইপিনে এতিয়া আমি এই সলভেণ্টখিনিত, ঠিক আছে, এই সলভেণ্টখিনিত আমি কি কৰিছোঁ, গেছখিনি কি আমি সলিউবল কৰিব মানে কি ডিজলভ কৰিব বিচাৰিছোঁ। তো এতিয়া কেনেকৈ হ'ব ডিজলভ? এইখিনি ৰেণ্ডম কি থাকে, গেছৰ পাৰ্টিকেলছখিনি কি থাকে, ৰেণ্ডম মোশ্যন থাকে, হয় নাই? তো ইহঁতি ইপিনে যাবলৈ বিচাৰিব, সিপিনে যাবলৈ বিচাৰিব, ইপিনে যাওঁতে কি হ'ব, এনেকৈ এই সলভেণ্টত কি কৰিব, ইহঁতি ষ্ট্ৰাইক কৰিব সলভেণ্টৰ ছাৰ্ফেচত। ষ্ট্ৰাইক কৰাৰ লগে লগে কি হৈ গ'ল, ইহঁতি এনেকৈ ডিজলভ কৰিব, ঠিক আছে, এনেকৈ ডিজলভ হয় গেছখিনি, ঠিক আছে। তো এতিয়া প্ৰেছাৰে কি ৰোল এপ্লাই মানে কেনেকৈ কি কৰিব? প্ৰেছাৰে যদি আমি চাওঁ প্ৰেছাৰৰ কথা, এতিয়া প্ৰেছাৰ যদি দিওঁ তো পাৰ্টিকেলছখিনি কি হ'ব, ইহঁতৰ মাজৰ যিখিনি ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ আছে তো সেইবোৰ কমি গৈ থাকিব। তো আমি যেতিয়া ইয়াত প্ৰেছাৰ দি যাম তো এই পাৰ্টিকেলছবিলাক কি হ'ব, এনেকৈ ওচৰলৈ আহি যাব নাই, হয় নাই? আহি যাব। তো কি হ'ব, তেতিয়া বেছি চান্স বাঢ়ি যাব ইয়াত ষ্ট্ৰাইক কৰাৰ, হয় নাই? তো পাৰ্টিকেলছখিনি বেছি ছাৰ্ফেচৰ ওচৰলৈ আহি যোৱাৰ লগে লগে কি হ'ল, ষ্ট্ৰাইক কৰাৰ চান্সটো বাঢ়ি গ'ল। তো কি হ'ল, প্ৰেছাৰ বঢ়োৱাৰ লগে লগে আমি কি পালোঁ, আমি সলিউবিলিটিটো কি হ'ব আমাৰ ইনক্ৰিজ কৰিব, ঠিক আছে। এতিয়া আমাৰ এজন খুৰা আছিলে, ঠিক আছে, খুৰাৰ নাম হেনৰি, ঠিক আছে। হেনৰি খুৰাই কি অবজাৰ্ভ কৰিলে, হেনৰি খুৰাই এটা বস্তু অবজাৰ্ভ কৰিলে যে এই যে গেছখিনি ডিজলভ হৈছে, ঠিক আছে, গেছখিনি যে এই সলভেণ্টটোত কি হৈছে ডিজলভ হৈছে, ঠিক আছে। সেই ডিজলভ হোৱা বা সলিউবিলিটিটো যদি চাওঁ, সলিউবল হৈছে, সেই সলিউবিলিটিটো কি হৈছে, সলিউবিলিটি অফ এ গেছ, ঠিক আছে, এটা গেছৰ সলিউবিলিটি অফ এ গেছ ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল, ঠিক আছে, ডাইৰেক্টলি প্ৰপৰ্শনেল টু, কাৰ ডাইৰেক্টলি প্ৰপৰ্শনেল, টু দা পাৰ্চিয়েল প্ৰেছাৰ অফ ডেট গেছ, ঠিক আছে। যিটো গেছ আমি সলিউবল কৰিব বিচাৰিছোঁ সেই গেছটোৰ পাৰ্চিয়েল প্ৰেছাৰ তোৰ ওপৰত কি কৰে, ডাইৰেক্টলি প্ৰপৰ্শনেল হয়, ঠিক আছে। হেনৰি চাচাই সেইটো অবজাৰ্ভ কৰিলে, ঠিক আছে। মই এইপিনে মোহাৰি দিছোঁ, এইখিনি কি কৰিবা, নোট কৰি ল'বা, ঠিক আছে। আমি কাৰ প্ৰেছাৰৰ কথাই পঢ়ি আছোঁ, ঠিক আছে, সেইটো মোহাৰিব নালাগে। তো কি হ'ল, এতিয়া দেখিছা নাই এইখিনি হেনৰিছ ল'। এতিয়া আমি হেনৰিছ ল' পঢ়িম, ঠিক আছে। ফাৰ্ষ্ট আমি হেনৰিৰ অবজাৰ্ভেশ্যনটো চাম। হেনৰিয়ে অবজাৰ্ভ কৰিলে যে সলিউবিলিটি অফ এ গেছ, ঠিক আছে, ক'ত সলিউবিলিটি অফ এ গেছ ইন এ লিকুইড, ঠিক আছে, এটা লিকুইডত, হয় নাই, আমি লিকুইডত ডিজলভ কৰি আছোঁ, ইন এ লিকুইড ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু দা, কাৰ ডাইৰেক্টলি প্ৰপৰ্শনেল হ'ব, পাৰ্চিয়েল প্ৰেছাৰ অফ ডেট গেছ। যিমানেই বেছি পাৰ্চিয়েল প্ৰেছাৰ হ'ব সিমানেই বেছি কি হ'ব, সলিউবল হ'ব। তোমালোকে দেখিছা আমি যেতিয়া ইয়াত প্ৰেছাৰটো বঢ়াই দিছোঁ, ইয়াৰ প্ৰেছাৰটো বাঢ়ি গৈছে, ইয়াৰ ওপৰত থকা প্ৰেছাৰটো, তো প্ৰেছাৰ বঢ়াৰ লগে লগে কি হৈছে, সলিউবিলিটি ইনক্ৰিজ কৰিছে। তো যিমানেই পাৰ্চিয়েল প্ৰেছাৰ হ'ব সিমানেই কি হ'ব, সলিউবল হ'ব, ঠিক আছে, সলিউবিলিটি সিমানেই বাঢ়িব, হয় নাই? তো এতিয়া আমি কি চাম, আমি এতিয়া হেনৰিছ ল'টো চাম। ঠিক আছে, এতিয়া আমি কি চাম, হেনৰিছ ল'টো চাম। এতিয়া আহিলে কি, হেনৰিছ ল', হয় নাই, আমি হেনৰিছ ল'ৰ কথা পঢ়িম।
হেনৰিজ লয় কি কয় ঠিক আছে ষ্টেটমেণ্টটো যদি আমি চাবলৈ বিচাৰোঁ হেনৰিজ লয় ষ্টেটমেণ্টত লিখা আছে যে ইট ষ্টেটছ ডেট এট এ কনষ্টেণ্ট টেম্পাৰেচাৰ এটা কি হ'ল টেম্পাৰেচাৰটো আমি কি ৰাখিছোঁ এতিয়া ফিক্সড ৰাখিছোঁ ঠিক আছে আমি টেম্পাৰেচাৰটোৰ লগত একো খেল কৰি থকা নাই বঢ়োৱা কমোৱা কৰি থকা নাই ঠিক আছে দ্য পাৰ্চিয়েল প্ৰেছাৰ অফ দ্য গেছ এটা গেছৰ পাৰ্চিয়েল প্ৰেছাৰ ক'ত ইন ভেপাৰ ফেজ হয় নাই ইন ভেপাৰ ফেজ ঠিক আছে ইজ proportional to mole fraction of that gas in the solution এতিয়া হেনৰিয়ে এইটো কৈছিলে এইটো কেনেকৈ পালে ইন এ লিকুইড হয় নাই ই কৈছিলে যে ইন এ লিকুইড solubility of a gas ঠিক আছে ইন এ লিকুইড নহয় solubility of a gas ঠিক আছে solubility of a gas in a liquid এটা লিকুইডত গেছৰ solubility is directly proportional to the partial pressure of that gas ইয়াতটো কৈছিলে partial pressure ওপৰত ডিপেন্ড কৰিব বাট ইয়াত ক'লে যে আকৌ partial pressure টো কাৰ ওপৰত ডিপেন্ড কৰিব মোল ফ্ৰেকচনৰ ওপৰত এটো আমি ক'বাত পঢ়িছো লাগিছে যে এনেকে পঢ়িছিলো আমি ৰাউলছ ল বুলি এটা পঢ়িছিলো ৰাউলছ লত কৈছিলে যে ভেপাৰ প্ৰেছাৰ ইজ ডাইৰেক্টলি প্ৰপোৰ্চনেল টু মোল ফ্ৰেকচন অফ ডেট গেছ ইন দ্য লিকুইড সলিউট হয় নাই তো এতিয়া সেইটোৱেই নেকি সেইটোৱেই চাবা দেই ইয়াত কি কৈছে পি ইজ ডাইৰেক্টলি প্ৰপোৰ্চনেল টু এইটো ঠিক আছে হেনৰিজ লয় এইটো কৈছে হেনৰিজ লক যদি আমি এতিয়া আৰু অকণমান চিম্প্লিফাই কৰিবলৈ বিচাৰোঁ তেতিয়া কেনেকৈ লিখিম পি ইকুৱেল টু কি প্ৰপৰ্চনেলিটি আঁতৰাবলৈ আমি প্ৰপৰ্চনেলিটি কনষ্টেণ্ট ইউজ কৰিম এতিয়া আমি সেই প্ৰপৰ্চনেলিটি কনষ্টেণ্টটোক কৰিলোঁ কে এইচ ঠিক আছে লোৱাৰ ছাফিক্সত আছে এইচটো দেই তাৰপিছত মোল ফ্ৰেকচন অফ গেছ হয় নাই এতিয়া চাবা মোল ফ্ৰেকচন অফ গেছ হয় নাই মোল ফ্ৰেকচন অফ গেছ এতিয়া মোল ফ্ৰেকচনৰ ইউনিটটো কি ইউনিটটো মোল ফ্ৰেকচনৰ ইউনিট চাই ফাৰ্ষ্টতে পঢ়োঁতেতো একোৱে পোৱা নাছিলোঁ একো নাছিলে নেকি ইউনিট একো নাছিলে মোল ফ্ৰেকচনৰ ইউনিট নাই ইট ইজ এ ইউনিটলেছ কোৱান্টিটি ঠিক আছে তো মানে কি আমি কি লৈছিলোঁ ৰেচিঅ' ল'লে সদায় কি হয় ইউনিটকেইটা কেঞ্চেল আউট হৈ যায় তো মই এইখিনি ৰাপ কৰিছোঁ তোমালোকে মই লিখি ল'বা হা ইউজ কৰি ঠিক আছে এতিয়া যদি আমি যদি চাওঁ এইটোক যদি চাওঁ অকণমান ভালকৈ ঠিক আছে তো ইয়াক আমি আৰু অকণমান চিম্প্লিফাই কৰি দিব পাৰিম কে এইচ ইকুৱেল টু পি ডিভাইডেড বাই মোল ফ্ৰেকচন অফ গেছ হয় নাই তো এতিয়া চাবা আমাৰ কে এইচটো হ'ল কি কে এইচটো হ'ল আমাৰ হেনৰিজ কনষ্টেণ্ট ঠিক আছে হেনৰিজ কনষ্টেণ্ট এতিয়া সেই হেনৰিজ কনষ্টেণ্টটো কি ডিপেণ্ডছ আপন নেচাৰ অফ গেছ ঠিক আছে গেছৰ নেচাৰৰ ওপৰত হেনৰিজ কনষ্টেণ্টটো কি কৰে ডিপেণ্ড কৰে ঠিক আছে এতিয়া আহিলে কে এইচ ইকুৱেল টু পি জিতা নহয় এইটো কাই বুলি কয় ঠিক আছে কাই অফ গেছ ঠিক আছে এতিয়া কি হ'ল আমি যদি কে এইচৰ ইউনিট চাবলৈ বিচাৰোঁ আমি কি পাম বাৰু আমি যিখিনি ইউনিট প্ৰেছাৰৰ কাৰণে পাওঁ সেইখিনি কে এইচৰ কাৰণে নাপাম জানো কাৰণ মোল ফ্ৰেকচনৰ কি ইউনিট নাই তো ঠিক আছে প্ৰেছাৰৰ গোটেই ইউনিটকেইটা কে এইচৰ ইউনিট হ'ব তেনে চিম্পল কথা বুজি পালা এতিয়া চাবলৈ যদি বিচাৰোঁ আমি যদি হেনৰিজ লটোত চাওঁ যে ঠিক আছে হেনৰিজ লটোত চাওঁ যদি তেতিয়া দেখিম যে পাৰ্চিয়েল প্ৰেছাৰটো আমাৰ মোল ফ্ৰেকচন অফ গেছৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল ঠিক আছে আমি যিটোক মানে কি সলিউবল কৰিব বিচাৰি আছোঁ গেছটো সেই তাৰ মোল ফ্ৰেকচন ঠিক আছে পি ইকুৱেল টু কে এইচ ইনটু গেছ এক্স এইটো এক্স নহয় ঠিক আছে এইটো কাই অফ গেছ ঠিক আছে তো এতিয়া তাৰ পৰা আমি পালোঁ যে কে এইচ ইকুৱেল টু পি বাই কাই
কি গেছ হয় নাই তো কেইছৰ আমি ইউনিট পালোঁ এতিয়া ইউনিটকেইটাও পালোঁ এতিয়া যদি মোক সোধা ছাৰ এতিয়া যদি কেইছৰ ভেলুটোৰ লগত আমি অকণমান খেলি মেলি কৰোঁ বা আমাক যদি দিয়া থাকে কেইছৰ ভেলু দুটা গেছৰ কাৰণে দিয়া আছে এটাত ইমান এটাত ইমান আমি কেনেকৈ গম পাম কোনটোৰ সলিবিলিটি বেছি কোনটোৰ সলিবিলিটি বেছি আমি কেনেকৈ গম পাম এটা কথা মনত ৰাখিবা কেইছৰ ভেলু যিমানেই কম হ'ব সলিবিলিটি কি হ'ব ইমানেই বেছি হ'ব তো আমাক দিয়া আছে ধৰা হিলিয়ামৰ আমাক 20 ডিগ্ৰী চেলচিয়াছত কৈছে হিলিয়ামৰ কেইছৰ ভেলু 136 আৰু আমাক কৈছে হাইড্ৰজেনৰ ধৰা 95 তো আমি কোনটো গেছ বেছি সলিবল বুলি ক'ম যিটোৰ কেইছৰ ভেলু কম সেইটো কি হ'ব বেছি সলিবল হ'ব ঠিক আছে তো কেইছ টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে কেইছ কাৰ ওপৰত ডিপেণ্ড কৰে টেম্পাৰেচাৰৰ ওপৰতো ডিপেণ্ড কৰে আমি যদি এতিয়া চাওঁ কেইছৰ ভেলু কমিলে কি হয় সলিবিলিটি বাঢ়ে কিয় বাঢ়ে ঠিক আছে আমি দেখিলোঁ যে কেইছ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু মোল ফ্ৰেকশ্যন অফ গেছ হয় নাই তো আকৌ মোল ফ্ৰেকশ্যনটোৰ ওপৰতহে ডিপেণ্ড কৰে সলিবিলিটি হয় নাই যিমানেই বেছি মোল ফ্ৰেকশ্যন হ'ব সিমানেই বেছি সলিবল হ'ব হয় নাই তো যদি কেইছৰ ভেলু বাঢ়ে মোল ফ্ৰেকশ্যন কমে তো সলিবিলিটি বাঢ়িব ঠিক আছে এতিয়া আকৌ আৰু এটা চাওঁ আমি কেইছ টেম্পাৰেচাৰৰ ওপৰত কেনেকৈ ডিপেণ্ড কৰিব আমাৰ টেম্পাৰেচাৰ যদি বঢ়াওঁ আমি দেখিলোঁ যে টেম্পাৰেচাৰ বঢ়ালে কেইছৰ ভেলু কি হয় টেম্পাৰেচাৰ বঢ়ালে কেইছৰ ভেলু কি হ'ব কমিব নে বাঢ়িব বাঢ়ে ঠিক আছে এইটো আমি এক্সপেৰিমেণ্টেলি গম পালোঁ তাৰপিছত এতিয়া কেইছৰ ভেলু যদি বাঢ়ে ছাৰ তেতিয়া কি হ'ব তুমি মোক সুধিলা ছাৰ কি হ'ব মই ক'লোঁ তোমাক নিজে ভাবিবলৈ মই ইয়াত ক'লোঁ যে কেইছৰ ভেলু কমিলে সলিবিলিটি বাঢ়িব তেতিয়া তুমি ক'লা ছাৰ তেনে যদি কেইছৰ ভেলুটো বাঢ়ি যায় তেনে সলিবিলিটি কমি যাব তেনে কি হ'ল সলিবিলিটিটো কি হ'ল এইটো সলিবিলিটি লিখিছোঁ দেই সলিবিলিটিটো কি হ'ল কমি গ'ল তেনে আমি কি কনক্লুজন দিব পাৰোঁ যদি টেম্পাৰেচাৰ আমি বঢ়াই দিওঁ টেম্পাৰেচাৰ বঢ়াই দিলে কি হ'ব কেইছৰ ভেলুটো কি হ'ব কেইছৰ ভেলুটো বাঢ়ি যাব বাঢ়ি যোৱাৰ লগে লগে সলিবিলিটি কমি যাব আমি ক'ম যে টেম্পাৰেচাৰ বাঢ়িলে তেনে সলিবিলিটি অফ এ গেছ কি হ'ব সলিবিলিটি অফ এ গেছ কমি যাব এইটোতো ছাৰ টেম্পাৰেচাৰ কথাটো আগতেও আমি পঢ়িছিলোঁ আমি যে পঢ়িছিলোঁ টেম্পাৰেচাৰ বঢ়াই দিলে সলিবিলিটি কমি গৈছিলে কেনেকুৱা ৰিয়েকশ্যনত কমিছিলে সেইটো এক্সোথাৰ্মিক ৰিয়েকশ্যনত কমিছিলে এক্সোথাৰ্মিক প্ৰচেছেছবিলাকত কি হয় টেম্পাৰেচাৰ বঢ়োৱাৰ লগে লগে সলিবিলিটি কমি যায় হয় নাই তো তেনে সলিবিলিটি অফ গেছটো কেনেকুৱা বস্তু কেনেকুৱা প্ৰচেছ সেইটো এক্সোথাৰ্মিক প্ৰচেছ তো আমি আল্টিমেটলি কি ক'ব পাৰিম যে dissolution of a gas ঠিক আছে এটা গেছৰ ডিজলিউশ্যন ক'ত গেছ কি ইজ এ কি এক্সোথাৰ্মিক প্ৰচেছ ঠিক আছে বুজি পালা এইখিনি বুজি পালা তো আমি এতিয়া কি কৰিম আমি এতিয়া থাম্বনেইলত যে আছিলে 2015 এটা কুৱেশ্যন হেনৰিছ ল পৰা আহিছিলে বুলি এটা কনচেপচুৱেল কুৱেশ্যন তো আমি এতিয়া সেইটো সলভ কৰিম ঠিক আছে এতিয়া আমি চাওঁ এছএক 2015ত অহা এটা কুৱেশ্যন ঠিক আছে
ইয়াত কুৱেশ্যনটোত কৈছে যে ষ্টেট হেনৰিজ ল, ঠিক আছে, আমাক হেনৰিজ লটো ষ্টেট কৰিবলৈ দিছে। আমি হেনৰিজ লটো জানোৱেই, ঠিক আছে, আমি চিম্পলি সেইটো লিখি দিলে হ'ব। এতিয়া ছেকেণ্ড পাৰ্টটোত কি আহিলে, এট দ্য ছেম টেম্পাৰেচাৰ H2 গেছ ইজ মোৰ সলিউবল ইন ৱাটাৰ, ঠিক আছে, দেন হিলিয়াম গেছ হুইচ ওৱান অফ দেম উইল হেভ হায়াৰ ভেলু অফ KH, ঠিক আছে। তো এই কুৱেশ্যনটো টেকল কৰিবলৈ হ'লে আমি এটা বস্তু জানিব লাগিব যে ফাৰ্ষ্ট ষ্টেপটোতো তোমালোকে পাৰিবা, ঠিক আছে, ষ্টেট হেনৰিজ ল। ছেকেণ্ড কুৱেশ্যনটোত কি কৈছে, এট দ্য ছেম টেম্পাৰেচাৰ H2 গেছ ইজ মোৰ সলিউবল, H2 গেছ বেছি সলিউবল, ঠিক আছে, H2 গেছ কি হৈছে, সলিউবল হৈছে, দেন কি হিলিয়ামতকে। তো KHৰ ভেলু কাৰ বেছি হ'ব? তো আমি জানো যে KH ইকুৱেল টু 1/P অফ মোল ফ্ৰেকশ্যন অফ গেছ, ঠিক আছে। তো KH আৰু মোল ফ্ৰেকশ্যন কি ইনভাৰ্চলি প্ৰপৰ্চনেল, আৰু মোল ফ্ৰেকশ্যন যিমানেই বেছি হ'ব সিমানেই কি হ'ব, সলিউবিলিটি বেছি হ'ব। তো যিমানেই আমি KHৰ ভেলু বঢ়াম তো মোল ফ্ৰেকশ্যন কমিব, মোল ফ্ৰেকশ্যন কমাৰ লগে লগে কি সলিউবিলিটি কি হ'ব, কমিব, ঠিক আছে, মোল ফ্ৰেকশ্যন। তো এতিয়া কথাটো কি হ'ল, H2 বেছি সলিউবল, তো কি হ'ব, মোল ফ্ৰেকশ্যন বেছিকৈ আছে, ঠিক আছে, তো KHৰ ভেলু কম হ'ব। তো KHৰ ভেলু আমাক সুধিছে যে কোনটোৰ বেছি KHৰ ভেলু, ঠিক আছে, ভালকৈ চাব লাগিব KHৰ ভেলু কম সুধিছে নে বেছি সুধিছে। তো আমি আনচাৰটো দিম কি, হিলিয়ামৰ KHৰ ভেলু বেছি, ঠিক আছে। তো কনচেপ্টটো এইটো। তো ইমানখিনিয়ে চিম্পল কথা, ঠিক আছে। 2015 কুৱেশ্যনটো একদম চিম্পল আহিছিল, কনচেপচুৱেল আছিল, ঠিক আছে। বৰ্ডছৰ কাৰণে নেক্সটটো আহিব পাৰে এনেকুৱা কুৱেশ্যন, ঠিক আছে। বৰ্ডছৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট টপিক হ'ল এপ্লিকেশ্যন অফ হেনৰিজ ল, ঠিক আছে, এপ্লিকেশ্যন অফ হেনৰিজ ল, ঠিক আছে। এপ্লিকেশ্যন অফ হেনৰিজ লৰ ওপৰত কুৱেশ্যন, ঠিক আছে, হেনৰিজ লৰ ওপৰত কুৱেশ্যন আগতেও আহিছে, ঠিক আছে। এপ্লিকেশ্যন অফ হেনৰিজ ল, ছাৰ হেনৰিজ ল এপ্লিকেশ্যন, সেই মই তোমালোকক প্ৰথমতে এক্সাম্পল এটা দিছিলোঁ যে আমি কি কৰোঁ, আমি মানে কি কাৰ্বনেটেড ৱাটাৰত কি হয়, কাৰ্বনেটেড বেভাৰেজত কি হয়, আমি কি কৰোঁ, কাৰ্বন ডাই অক্সাইডখিনি কি কৰোঁ, ডিজল্ভ কৰোঁ, যিখিনিৰ কাৰণে আমি টেষ্ট পাওঁ, ঠিক আছে। তো এতিয়া হেনৰিজ লটো আমি জনাৰ কাৰণে কি কৰিলোঁ, আমি কি কৰিলোঁ, হাই প্ৰেছাৰত কি কৰিলোঁ, কাৰ্বন ডাই অক্সাইডখিনি আমি বান্ধিছোঁ, মানে কি চিল কৰি দিলোঁ, ঠিক আছে। তো সেইটো এটা এপ্লিকেশ্যন। আৰু এটা এপ্লিকেশ্যন তোমালোকে পাবা কিতাপখনত যে আৰু কি আৰু আছিলে হাই এল্টিটিউড, ঠিক আছে। হাই এল্টিটিউডলৈ যেতিয়া যাওঁ আমি তেতিয়া কি হয়, আমাৰ অক্সিজেনৰ কি হয়, পাৰ্চিয়েল প্ৰেছাৰটো কমি যায়। তো ব্লাডত কি হয়, ব্লাডত সলিউবিলিটি অফ অক্সিজেনটো কি হৈ যায়, কমি যায়। সেইকাৰণে আমাৰ কি হ'ব পাৰে, এটা কণ্ডিশ্যন আছিল, নামটো আছিল তোমাৰ এনক্সিয়া, ঠিক আছে, এনক্সিয়া বুলি কয়। তো সেইটো এটা। তাৰপিছত আৰু এটা আছিলে তোমাৰ যেতিয়া কি হয়, সাগৰত যে ডাইভাৰ্ছবিলাক থাকে, স্কুবা ডাইভাৰ্ছ বুলি কয়, তেওঁলোকে কি কৰে, অক্সিজেনৰ কাৰণে কি কৰে, মাস্ক লৈ যায়, ইপিনে পিছপিনে কি লৈ যায়, চিলিণ্ডাৰ লৈ যায়। তো সেই চিলিণ্ডাৰটোত কি থাকে, হিলিয়াম গেছ, নাইট্ৰজেন গেছ আৰু অক্সিজেন গেছ থাকে। হিলিয়ামটো কি হয়, লেছ সলিউবল হয়, ঠিক আছে। তো সেইবিলাক হৈ গ'ল আমাৰ কি, হেনৰিজ লৰ এপ্লিকেশ্যন। তো তোমালোকে NCERTখন যদি ভালকৈ পঢ়া তাতে এই টপিককেইটা একদম ধুনীয়াকৈ আছে, ঠিক আছে। তোমালোকে তাৰ পৰা চিধা এই টপিককেইটা উঠাই ল'বা, ঠিক আছে। তো মানে পইণ্টকেইটা ধুনীয়াকৈ, আৰু মই যদি নোটছ প্ৰভাইড কৰোঁ তেতিয়া নোটছতটো ভালকৈ থাকিবই, ঠিক আছে। তো এই এপ্লিকেশ্যন অফ হেনৰিজ লৰ ওপৰত বেছ কৰি 2000 কিমানত আহিছিলে, ৰ'বা চাই দিছোঁ, 2012, ঠিক আছে। বৰ্ডত এটা কুৱেশ্যন আহিছিলে যে ষ্টেট টু এপ্লিকেশ্যনছ অফ হেনৰিজ ল, ঠিক আছে। তো এইটো ইম্পৰ্টেণ্ট হয়। তো তোমালোকে ভালকৈ পঢ়ি ল'বা এইখিনি। আৰু যদি কিবা বুজি নোপোৱা থাকে, কিবা বুজি নাই পোৱা, তো এনি ডাউট মোক সুধিব পাৰা। আৰু তোমালোকে যদি ভিডিঅ'বিলাক চাই ভাল পাইছা তেতিয়া লাইক কৰিবা,
আৰু লগৰবিলাকক শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব ঠিক আছে তো অল দ্য ভেৰি বেষ্ট ভালকৈ পঢ়িবা থেংক ইউ